হাই গাইজ, আজি মই খেতি চাব আহিলোঁ। খেতি চাব আহি মনটো বেয়া লাগি গ'ল, কাৰণ খেতিত কিছুমান বেমাৰ ধৰিছে। খেতিত মাকৈবিলাকত বেমাৰ ধৰিছে। কি বেমাৰ ধৰিছে মই কৈ আছোঁ গোটেইখিনি। তাৰ আগত আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ বলক। ৱেলকাম টু মাই চেনেল আছামিছ এগ্ৰিকালচাৰ ট্ৰিক্স। চাওক না, এইবিলাক মাকৈ খাই কি কৰি পেলাইছে। এইবিলাক গছ খাই কি কৰি পেলাইছে। এইবিলাক পেলাই দিছে কাটি পেলাই। এইবিলাক মৰিব ধৰিছে। চাওক না, এইবিলাক চব কাটিব ধৰিছে পোকে। কি পোক আপোনালোকক দেখাই আছোঁ। যদি আপোনালোকৰো এনেকুৱা হৈছে তেতিয়াহ'লে ঔষধ মাৰক সোনকালে, অতি সোনকালে ঔষধ মাৰক। কাৰণ নহ'লে মোৰ নিচিনাকৈ গছ একদম মৰি যাব ধৰিছে। এই চাওক না, এনেকুৱাকৈ মৰিব। কি পোক আপোনালোকক দেখাই আছোঁ। পোকবিলাক হ'ল এইবিলাক। আপোনালোকে মই গছৰ ভিতৰৰ পৰা ওলাই দেখাই আছোঁ। এইটো এটা পোক, এনেকুৱা একদম গছ শেষ কৰি পেলাইছে। এইবিলাক যদি মাৰিব এতিয়াই নামাৰে তেতিয়াহ'লে মাকৈ উৎপাদন নহ'ব, একদম উৎপাদন কমি যাব। কাৰণ তেতিয়া বহুত ডাঙৰ হোৱাৰ পিছত ইহঁতে গছৰ যিটো শক্তি থাকে সেই শক্তিটো পেলাই দিব। তেতিয়া আৰু যিমান ঔষধ মাৰিলেও কাম নিদিব। সেইকাৰণে এতিয়াই ঔষধ মাৰিব লাগিব। কি ঔষধ মাৰিব লাগে মই নামটো বাৰু অলৰেডি কৈছোঁৱে, আকৌ এবাৰ কৈ আছোঁ মই কি ঔষধ হয় সেইটো। একদম গছৰ ভিতৰত সোমাই আছে ইহঁতে। এটা গছত কেতিয়াবা 2-3টা পায়। আৰু আমাৰ সেইবিলাক খেতিত বহুত ডাঙৰ হৈছিল তেতিয়া গছত, তথাপিও মৰিছে, কিন্তু কম পৰিমাণে মৰিছিল। এতিয়া একদম এটা শেষ হৈ যাব। আৰু সিফালে জেমষ্টাৰটো মাৰাৰ লগে লগে একদম ক্লিয়াৰ হৈ গৈছে। এইবিলাক পোক থাকিলে গছ একদম শেষ কৰি দিব। অতি সোনকালে যদি আপোনালোকৰ লাগিছে ঔষধ মাৰক। পোক আপোনালোকক দেখালোঁ। এই পোকবোৰৰ মাৰিবৰ কাৰণে ঔষধ ব্যৱহাৰ কৰিব লাগিব। তাৰ কাৰণে জেমষ্টাৰ বোলে এটা ঔষধ আছে। যদি আপোনালোকে বেলেগ বেলেগ ঔষধৰ নাম জানে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাওকচোন। আৰু ইয়াক এতিয়া জেমষ্টাৰেদি এই পোকবিলাক মাৰিব লাগিব। জেমষ্টাৰ কেনেকৈ কিমান পৰিমাণে ব্যৱহাৰ কৰোঁ তাৰ ওপৰত মই এটা ভিডিঅ' বনাই আপোনালোকক দেখাম। সেইকাৰণে এতিয়া এইখিনি মাটিত মোৰ এটা 5 বিঘামান মাটি আছে। এইবিলাকত জেমষ্টাৰ মাৰিব লাগিব। সেইকাৰণে জেমষ্টাৰ কেনেকৈ মাৰোঁ গমেই পাব আপোনালোকে। আৰু ইয়াৰ পিছত মই এটা বেলেগ খেতি কৰিম বুলি ভাবি আছোঁ। জাষ্ট এবাৰ ডেমোটো চাম। অকণমান মাটি জিকা, ভোল, তাৰপিছত নেচাৰা, এনেকৈ কিবা কিবি অকণমান জাষ্ট 1 কঠামান মাটি ৰুই চাম কেনেকুৱা কি ধৰণে উৎপাদন হয়। যদি ভাল হয় তেতিয়া নেক্সট বছৰ মই কমাৰ্চিয়েলি কৰিম বুলি ভাবি আছোঁ। এতিয়া খেতিখিনি ঠিক কৰিব লাগিব। সেইকাৰণে এতিয়া আজি মই খেতিখিনি চাই গ'লোঁ। কালি বা পৰহিৰ ভিতৰত জেমষ্টাৰ মাৰা ভিডিঅ' আপোনালোকে পাব। জেমষ্টাৰ কেনেকৈ দেওঁ। আৰু এতিয়া প্ৰায় আমাৰ সেইবিলাক মাকৈ ডাঙৰ হৈছে আৰু 2 মাহমান গ'লে ছিঙিব পৰা হ'ব। তাৰপিছত তাৰ আগতে এইখিনি মাকৈ ঠিক ঠাক কৰি ফালে উঠাব লাগিব। উঠাই পেলাই ইয়াত ধৰ ডাঙৰ কৰিব লাগিব। তাৰপিছত 2 মাহমান পিছত সিফালে ছিঙিব লাগিব। তাৰপিছত এটাতো লাগিব নোৱাৰোঁ। সেইকাৰণে ইয়াত খেতিখিনি ঠিক কৰি পেলাই আগত ডাঙৰ কৰি ল'ব লাগিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' থেংক ইউ।